এতিয়া বনাম মই ফুলকবি। আজি মানে মই মাক ৰেষ্ট দি দিছোঁ, সদায় মাৰ হাতেৰে খাওঁ, আজি মোৰ হাতেৰে বনাম। এইফালে এটা মই ডাঙৰকৈ এটা কেৰাহী পাতি দিলোঁ, তাতে দিলোঁ তেল, আৰু এইফালে যা যোগাৰখিনি কৰি লৈছোঁ। এনেই চিম্পুল কাৰী। পিঁয়াজ লৈছোঁ, বিলাহী দুটা লৈছোঁ, আৰু এইখিনি হৈছে আদা নহৰু আৰু মছলা, মানে জিৰা দি দিছোঁ আৰু ইয়াতে। এতিয়া তেলখিনি গৰম হ'লেই মই ইয়াতে দিম এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱাত মই দিম বিলাহী। এইটো বিলাহী মই পিছত দিম, এইটো আগতীয়াকৈ দি দিলোঁ। এনেই চিম্পুলকৈ বনাম, বেছি নিদিওঁ মছলা। বিলাহীখিনি অলপ লেলেৰা কৰিবলৈ দিম, সেইকাৰণে দিম মই অলপ নিমখ। এতিয়া 1 চামুচ দিম, লাগিলে আকৌ পিছত দি দিম। এইখিনি অলপ ৰঙচুৱা হৈ গৈছে, বিলাহীখিনিও সিজি গৈছে প্ৰায়। এতিয়া মই দিম মছলাৰ পেষ্টখিনি। ইয়াতে মই জিৰা আৰু ধনিয়া, আদা নহৰু একেলগে গুড়ি কৰি লৈছোঁ। এতিয়া মই এইখিনি অলপ সময় ভাজি থাকিম। এতিয়া ইয়াতে দিম অলপ হালধি গুড়ি, আৰু অকণমান দি দিওঁ। যিহেতু মই মছলা আদা নহৰু লগতে দি দিছোঁ, আৰু দিব নালাগে। জলকীয়া গুড়ি অলপ পিছত দিম। আজি মানে মাছ মই মোৰ হাতেৰে বনাম, সদায় মাৰ হাতেৰে খাই থাকোঁ। এতিয়া মই দিম কাটি থোৱা ফুলকবিখিনি। এতিয়া অলপ সময় ভাজিলোঁ, গেছটো মই মিডিয়াম ফ্লেমতে ৰাখিম। এতিয়া মই ঢাকনখন দি দিম। এবাৰ মই চেক কৰি চাওঁ কেনেকুৱা হৈ আছে। হৈছেগৈ আৰু। এতিয়া মই অলপমান পিছতে পানী দিম। পানী মই দি দিলোঁ, গৰম পানী দিছোঁ। পানী অলপ বেছিকৈ দিছোঁ, যিহেতু মানুহৰ পৰিমাণটো বেছি। আৰু ইয়াতে দিম মই মাছ, আৰু এটা বস্তু দিম মই ইয়াতে কাটি থৈছিলোঁ যে বিলাহী কেইটা, মানে বিলাহী এটা দি দিলোঁ আগতে। এতিয়া মই বিলাহীটো ইয়াতে দি দিম। এনেদৰে খাই ভাল লাগে। আৰু দিম মাছ। এতিয়া মই ঢাকনিখন মাৰি ভালদৰে সিজিবলৈ দিম। এইফালে বনাই আছোঁ লেটাখিনি, হ'বগৈ আৰু অলপ পিছত। কেৰাহীটোলৈ মন নিদিব, একদম পুৰণা কেৰাহী, ক'লা ক'লা পৰি গৈছে পূৰা। এতিয়া মোৰ খাবলৈ কাঁহীখন বাঢ়ি ল'লোঁ। এয়া হৈছে মাছৰ পেটু, লেটা আৰু কবি মাছ, এইফালে পাপৰ। এইফালে খালেই মোক ৰখি থকা আৰু ধৈৰ্য নাই। এতিয়া মই খাওঁ। পানী খাই আহিলোঁ। এতিয়া অলপ ফেনৰ হাৱা লওঁ, বহুত গৰম লাগিছে, ইমান ৰ'দ বাহিৰত। এতিয়া খাওঁ তামোল। এতিয়া মই তামোল যোগাৰ কৰি থৈছোঁ। এয়া চুপাৰী আৰু এটা ইলাচি পাণ, এনেকুৱা খাই ভাল লাগে। তুমি তামোল খাবানে নোখোৱা? নোখোৱা? মই খাওঁ, মইতো তামোল খাওঁৱেই। আহা, এতিয়া আমাৰ কুটু আহি গ'ল। কুটু এতিয়া ককা কি কৰিছা? আইতাহঁত তুমি টিভি নাচালা কিয়? খাই লওঁ। এয়া কি? তামোল। বহুত ভাল লাগে এনেকুৱা তামোল খাই, ইলাচি দি। এইটো ইলাচি। তুমি খোৱা নে তামোল? তামোল নাখায়, মই খাই দিলোঁ। আইতা তামোল খাব নেকি সুধি আহিব গৈ যোৱা। মই তামোলখন খাই লওঁ, তাৰপিছত ভিডিঅ' কৰি আছোঁ। এতিয়া গধূলি হ'ল, মই আজি ঘৰত থাকি গ'লোঁ, মাহঁতৰ ঘৰতেই। বহুত টাইম শুই ল'লোঁ। এতিয়া উঠি পেলাই আমি মুনুৱে পূৰা ৰিলচ বনাব, লগতে ময়ো এযোৰ মাৰ কাপোৰ পিন্ধি লৈছোঁ। এতিয়া মুনুৱে গান চিলেক্ট কৰি আছে, কি গানত বনাব। এতিয়া আমি দুজনীয়ে বনাম, আৰু আপোনালোকে চাই থাকক। এতিয়া
এয়া মুনুৱে চাহ বনাই আনিলে আমি এতিয়া চাহ একাপ খাই লওঁ এয়া মই চাহ দি খাই লওঁ তেনেহ'লে আমি ৰিলছ বনাই আহিলোঁ সেইফালে মুনুৱে পৰা লেকচাৰ দি আছে মই ৰিলছ বনাওঁতে পিন্ধা মাৰ কাপোৰযোৰ হৈছে এইযোৰ বহুত ধুনীয়া কাপোৰযোৰ মই বেক কেমেৰা কৰি দেখুৱাই দি আছোঁ কাপোৰযোৰ হৈছে এইযোৰ বহুত ধুনীয়া এইটো ফুলটো ইয়াতে ভাইলেট কালাৰ আৰু গ্ৰীণ কালাৰ ৱৰ্ক কৰা আছে আৰু গুণা ৱৰ্ক কৰা আছে আঁচলটোত এইটো এনেই কালাৰটো বহুত ডিপ হয় কিয় জানো মোবাইলত লাইট কালাৰ আহি আছে কেমেৰাত বহুত ধুনীয়া কাপোৰযোৰ মোৰ খুবেই প্ৰিয় মাজত একো নাই বকেট ডিজাইনৰ হয় এনেদৰে এটা সাইড পাৰি আছে মোৰ চইচৰ হয় কাপোৰযোৰ বহুত ভাল লাগে মই মাক এনেদৰে গাঁঠি দিছোঁ মণি দি পেলাই কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন এইখন হৈছে মেখেলাখনতো একেই এনেদৰে এটা পাৰি আছে একেই সেম ভাইলেট কালাৰ এণ্ড গ্ৰীণ কালাৰ ফুল আছে আৰু গুণা ৱৰ্ক কৰা আছে এয়া বহুত ধুনীয়া এইবোৰ মায়ে মোৰ পৰাই লৈছিলে কাপোৰযোৰ এইখন হৈছে চাদৰখন এনেদৰে আপোনালোকে মেলি পিন্ধিলেও ভাল লাগে কাপোৰযোৰ বহুত ধুনীয়া ৰিলছ বনাই থাকোঁতে জানো এইটো কি কামুৰি দিলে ইমান খজুৱাই আছে মোৰ কাপোৰযোৰ খামোৰ না মই কিয় খামুৰিম তই পিন্ধিছ তই খামোৰ একো নহয় দে খামোৰ নাই মহা এলোহা কাপোৰযোৰ খামুৰিব দিছোঁ নাখামোৰে আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে প্লিজ মোৰো খামোৰ না তই খামোৰ আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেনেহ'লে এক নতুন ভিডিঅ'লৈ লগ পাম আজিলৈ বাই 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 কৈ দে নহ'লে বাই বাই আৰু কাপোৰযোৰ খামোৰ না খামোৰ